हेलो गाइज আজি আমি আহিছোঁ ইউটিউব ভিডিঅ'ত ভাইৰেল হোৱা পাগলা বাবাৰ ওচৰত ইয়াতে যেহেতু বহুত মানুহ ভাল পাইছে যেনেকুৱা ডায়াবেটিছ পেৰালাইজ সেইকাৰণে আমি আহিছোঁ ইয়াত আমি এইটো সাইডে যাব লাগিব গাইজ এইটো মাইকী মানুহৰ লাইন এপিনে জেন্টছৰ লাইন আছে সেইটো সাইডে যাব লাগিব সেইটো লাইন দেখোন গাইছ ইমান ভিৰ চাওক লাইনে বিচাৰি পোৱা নাই আমি এইটো সাইডে যাব লাগিব আমি এতিয়া আৰু আমি প্ৰথমতে মিঠাতেল আৰু পানী লৈ ল'লোঁ আৰু এতিয়া আমি যাব লাগিব লাইনত গাইছ ইমান টাইম হ'ল চাওক ৰ'দত খাৰা হৈ আছোঁ বহুত দেৰি লাগিব ৰ'দত থিয় হৈ কেনেকুৱা লাগিছে গৰমৰ কাপোৰ পিন্ধি গাইছ চাওক কিমান ভিৰ কিবা ক'বা ভাল লাগিছে নে বেয়া লাগিছে কিমান ভিৰ চাওক কিবা ক'বা মুখেদি একো নোকোৱা চাওক কিমান ভিৰ কেতিয়া আমি কেতিয়া যাই পাওঁ ঠিক নাই গাইছ ৰাতিও হ'ব পাৰে চাওক কিমান দূৰৰ দূৰৰ পৰা মানুহ আহিছে ইয়াতে বাংলাদেশৰ পৰা আহিছে বহুত দূৰৰ দূৰৰ পৰা আহিছে কলকাতা দিল্লী গাইজ যিহেতু ভাবিছিলোঁ কি আমাৰ ৰাতি হ'ব বাট ৰাতি হোৱা নাই আমি সোনকালে এণ্ট্ৰি পাই গ'লোঁ এতিয়া আমি এণ্ট্ৰি কৰিম তো গাইজ আমাৰ বৰ্তমান ঝাৰা চাৰা হৈ গ'ল আৰু মোৰ লগত আজি আহিছে মোৰ ভাগিন মোৰ ভিনদেউ মোৰ মা আৰু মোৰ বাইদেউ যিহেতু বহুত ভাইৰেল হৈ আহিছিলে যে পাগলা বাবা ঝাৰি দিলে সকলো বেমাৰ ভাল হয় আশা কৰোঁ আমাৰ ঝাৰা হৈ গ'ল আমাৰো যাতে বেমাৰ ভাল হয় আৰু গাইজ এটা কথা কওঁ যে এইবিলাক বেছি দিন নাথাকে কাৰণ কিয় এইবিলাক 10-12 দিন বা এমাহ হায়েষ্ট 1.5 মাহ 2 মাহ এনেকৈ থাকে তাৰ বেছি নাথাকে কিয় কওকচোন কাৰণ ভিতৰত বহুত দালাল সোমাই যায় আৰু পইচা ল'লে কামটো নহয় পাগলা বাবা নিজে কৈছে যে পইচা ল'লে কামটো নহয় সেইকাৰণে যিমান পাৰে সোনকালে আপোনালোকে আহক আৰু আপোনালোকৰ যদি কিবা ডাঙৰ ডাঙৰ বেমাৰ আছে যেনেকৈ থাইৰয়ড আৰু এইটো কি কয় আপোনাৰ পেৰেলাইছ এইবিলাক যদি বেমাৰ আছে আপোনালোকে অতি সোনকালে আহক আৰু ভাল পাব বুলি আশা কৰিলোঁ আমিও ঝাৰিলোঁ চাওঁ পিছলৈ সুফল পাওঁ নে নাপাওঁ আশা কৰোঁ আমাৰ বেমাৰ যাতে ভাল হয় আৰু এবাৰ হেৰিখন দেখাই দিয়া আমি বৰ্তমান বেকগ্ৰাউণ্ডত আছোঁ কাৰণ হেৰি তাতে আপোনাৰ ভিডিঅ' কৰা এলাউড নাই সেইকাৰণে আমি পিছপিনে আছোঁ এইটো এইবিলাক ফিচাৰী হয় তো গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব বুলি আৰু এইটো আপোনাৰ ক'ত আছে এইটো নগাঁও জুৰিয়াৰ আপোনাৰ বিৰাট বজাৰ বুলি কয় সেই ঠাইত আছে আশা কৰোঁ আপোনালোকেও আহিব বুলি তে আজিলৈ এৰিছোঁ টাটা এণ্ড বাই বাই